প্লিজ সাবস্ক্ৰাইব কৰক ইউনিক নেমছ ইউটিউব চেনেল আৰু প্ৰেছ কৰক বেল আইকনত। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ, যাৰ নাম হৈছে ইউনিক নেমছ। ইয়াত মই ধুনীয়া ধুনীয়া নামবিলাক লৈ আহোঁ, সেইকাৰণে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা লাইক দি দিয়ক, যাতে আমাৰ চেনেলটো গ্ৰ' হ'ব পাৰে। আজি মই লৈ আহিছোঁ ম আখৰৰ পৰা অসমীয়া ছোৱালীৰ 100টা নাম আৰু অৰ্থ, আছামিজ গাৰ্লছ নেমছ ফ্ৰম লেটাৰ এম। গতিকে আহক আৰম্ভ কৰোঁ। মঞ্জুলা। মঞ্জুলাৰ অৰ্থ হৈছে ধেমেলীয়া। মঞ্জু, ইয়াৰ অৰ্থ হৈছে ধেমালি। মঞ্জনা। মঞ্জনাৰ অৰ্থ হৈছে মনত ভাল লগা, সুন্দৰ। মীনা। মীনা মানে জলপৰী। মেনকা। মেনকা মানে স্বৰ্গৰ অপ্সৰা। মৃণালী। মৃণালী মানে পদুম ফুলৰ লতা। মৃন্ময়ী। মৃন্ময়ী মানে মাটিৰ মূৰ্তি। মঞ্জিষ্ঠা। মঞ্জিষ্ঠা মানে কামুক। মিনতি। মিনতি মানে প্ৰাৰ্থনা। মীনাক্ষী। মীনাক্ষী মানে মাছৰ দৰে চকু থকা। মানৱী। মানৱী মানে সুন্দৰী, মানুহ। মণিকা। মণি। মিতালী। ফুলৰ শাৰী। মালিকা। মালিকা মানে ফুলৰ মালা। মাল্যা। মাল্যা মানে ধনিয়া মালা। মালা। ফুলৰ মালা। মোহিনী। মোহিত কৰা। মোহনা। কৃষ্ণৰ ৰাধা। মোহময়ী। মৰম লগা। মাধুৰিমা। মিঠা। মাধুৰী। মিঠা। মেধা। মেধা মানে বুদ্ধি। মান্যা। মান্যা মানে সন্মানিত। মান্যতা। মান্যতা মানে সন্মান। মদালসা। এজনী ধুনীয়া স্ত্ৰী। মাইছা। মিঠা মাত থকা। মদয়ন্তী। মাতাল কৰি দিয়া। মদন লেখা। কামদেৱৰ ভক্ত। মহিমা। ঐশ্বৰ্য। মন্দিৰা। মন্দিৰৰ প্ৰাংগণ। মাধৱী। কৃষ্ণৰ প্ৰেমিকা। মাধৱিকা। কৃষ্ণৰ প্ৰেমিকা। মধু। মৌ। মধুজা। মৌৰ পৰা উৎপন্ন হোৱা। মধুমতী। মৌ খাব বিচৰা। মহাংগিনী। যাৰ অংগবিলাক অতি ধুনীয়া। মহামায়া। ঈশ্বৰৰ মোহিনী মায়া। মাধুৰী। মিঠা ছোৱালী।
মধুশ্রী মৌৰসৰ আনন্দ। মাদ্ৰী নকুল সহদেৱৰ মাতৃ। মথুৰা এটা প্ৰাচীন নগৰ। মধুৰা মিঠা। মেঘনা এটি নদী। মায়াবিনী মায়াযুক্ত। মণিকৰ্ণিকা গংগাৰ ঘাট। মধ্যমা মাজু ছোৱালী। মহাপ্ৰভা অতি উজ্জ্বল। মহাস্মৃতি যাৰ স্মৃতি সদায় থাকে। মহাশ্বেতা বগা ছোৱালী। মহেলিকা অতিশয় ধুনীয়া। মহেশ্বৰী পাৰ্বতী। মহী পৃথিৱী। মহিকা পৃথিৱীৰ স্বামী। মহিষী প্ৰজাৰ প্ৰধান ৰাণী। মাইনা কোমলীয়া ছোৱালী। মাইছা মিঠা মাত থকা। মৈথিলী সীতা। মৈত্ৰা লগৰী। মৈত্ৰেয়ী প্ৰিয় মিত্ৰ। মৈত্ৰী বন্ধুত্ব। মকৰি ঘৰিয়ালৰ দৰে। মালা ফুলৰ মালা। মালবিকা মালৱ দেশৰ ৰাণী। মালাশ্ৰী সুন্দৰ মালা। মালবী ৰাণী। মালিকা সৰু মালা। মলকা মনক উত্তেজিত কৰা। মল্লৰী উত্তেজনা। মমতা প্ৰেম। মনালী এখন ঠাইৰ নাম। মুন্মি সৰু ছোৱালী। মনস্বী ভাল মন থকা। মঞ্জৰী ফুলৰ ৰেণু। মংগলা দেৱী দুৰ্গা। মানসী মানুহৰ ছোৱালী। মৌচুমী দক্ষিণ পূবৰ পৰা বলা বতাহ। মাতৃকা মাতৃ। ময়ূৰী ময়ূৰৰ দৰে সুন্দৰ। মেদিনী পৃথিৱী। মীনা জলপৰী। মীৰা কৃষ্ণৰ ভক্ত।
মধুমতী যাৰ অন্তৰত মৌ সনা হৈছে। মল্লিকা লতা। মল্লী লতা। মেদিনী পৃথিৱী। মেখলা কঁকালত তলত পিন্ধা কাপোৰ। মনোৰমা মনক ভাল লগা। মনজ্ঞা মনক বুজি পোৱা। মনীষী বিদ্বান ছোৱালী। মণি ৰত্ন। মণিকংকনা ৰত্ন থকা হাতত পিন্ধা খাৰু। মণিবালা ৰত্ন ভাল পোৱা ছোৱালী। মদয়ন্তী যাক দেখি মাতাল হোৱা যায়। মালাশ্ৰী মালাৰ সৌন্দৰ্য। মকৰিণী ঘৰিয়ালৰ দৰে সুন্দৰ। মাহীয়া পৃথিৱী। মাগধী মগধ ৰাজ্যৰ ৰাণী। মধুনিকা মৌ সনা ছোৱালী। মুখ্যা জীৱন মৃত্যুক পাৰ কৰা। মুখ্যদা মুখ্য দিয়া ঈশ্বৰী। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে লাইকটোও টিপি দিব। লাইকটো টিপিলে আমাৰ চেনেলটো গ্ৰ' হ'ব। চ' থেংক ইউ ছ' মাছ। আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিব। ইয়াত মই নতুন নতুন ভিডিঅ' পোষ্ট কৰি থাকোঁ। তাৰ লগতে মই ভৱিষ্যতে বিভিন্ন ধৰণৰ ভিডিঅ' দিয়াৰ পৰিকল্পনা কৰিছোঁ। তাতে সৰু ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ ভাল ভাল ভিডিঅ' আৰু লগতে তেওঁলোকৰ বাল্যকালৰ কেয়াৰ ল'বৰ কাৰণে বিভিন্ন ধৰণৰ উপায়বিলাক মই ইয়াত দিম বুলি ভাবিছোঁ। সেইকাৰণে ফ্ৰেণ্ডছ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই লাইক দি দিয়ক আৰু ষ্টে টিউনড ফৰ নেক্সট ভিডিঅ'।